মই থাকি পেলাই গম পালোঁ জুবিনদাৰ যিটো এটা সাংঘাতিক ফূৰ্তি আছে মানুহটো, সাংঘাতিক ফূৰ্তি আৰু এটা ৰসিক মানুহ, বহুত ৰসিক মানুহটো, এনি টাইম এটা ফূৰ্তিতে থাকে মানুহটো। এনেকুৱা নহয় মানুহটো এটা মানুহৰ গাত যদি মৌ পেলাই দিয়ে, মাখিবিলাক যেনেকৈ ভিনভিনাই থাকে, এই জুবিনদাৰ মানুহটো তেনেকুৱা। এই বহি থাকিব নহয়, ওচৰত যোন থাকে যাবলৈ মনেই নকৰে, এই গ'ল অলপ তাৰপৰা আকৌ কিবা এটা মনত পৰিব, আহিব যাবলৈ মনেই নকৰে, যাওঁ দেই জুবিনদা বুলি ক'ব, তাৰপিছত আকৌ দুখোজমান গৈ আকৌ উভতি আহিব। আৰু সাংঘাতিক ফূৰ্তি অলপ সেই কেৰেক্টাৰটো। আৰু আপুনি এটা ভাবি চাওক কথাটো, এনেকুৱা এটা মানুহ, এই কাপোৰ কানি কি পিন্ধা দেখিছেনে আপুনি, জোতা দুপাৰৰ দুটা, এই ইমানবোৰ অলংকাৰ, যিটো সমাজৰ নৰ্ম, সেই নৰ্মটো তেওঁ কেয়াৰ নকৰে। নিয়ম ভঙাইতো জুবিন গাৰ্গৰ নিয়ম। তো সেই কথাটো বুজি পাবৰ কাৰণে, সেই কথাটো বুজি পাই পেলাই তেওঁ পৰ্ট্ৰে কৰিবৰ কাৰণে, সেইটো মই থাকি পেলাই গম পাইছোঁ তেওঁ কেনেকৈ ভাবে, কেনেকৈ চিন্তা কৰে কথাবোৰ, কেনেকৈ লয়, সেইটো মোৰ এটা ডাঙৰ পইণ্ট আছিলে।